হৈছে বঢ়িয়া হৈছে মোৰ অকণমান তথাপিও অকণমান হ'লেও যেখিনি আছে মানে নিজৰ ফিল্ম নিজে কেনে লাগিছে নিজে এক্টিং বহুত বেয়া পাওঁ চাই পেলাই ভাবোলেই ওকে তো মৰমৰ অসমবাসী ৰাইজ নমস্কাৰ দেৱতী ব্লগ চেনেল নতুন ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো গাইজ আজি কি ৰ'দ দিছে চাওকচোন বতৰটো একদম মানে সুন্দৰ বতৰ আৰু সুন্দৰ বতৰ এই সুন্দৰ বতৰত চাব যাম সুন্দৰ চিনেমা তো আজি ৰিলিজ দিব আমি মানে বহুত দিনৰ পৰা মই কৈ থকা এখন চিনেমা গংগা আমি চাউথ ইণ্ডিয়ান চিনেমা KGF ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চাব পাৰোঁ তো তেতিয়াহ'লে অসমীয়া চিনেমা কিয় নৰো তো সেইকাৰণে যাম ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চাম তো গংগা ৰিভিউ দিম কেনে লাগে কি লাগে তো জানো এইটো সেইখন চিনেমা ভাল হ'ব কাৰণ প্ৰস্তুতি বা এক্টিংটো আমি জানোৱে এণ্ড যোগেশ দা কি খাব কওক চাহ কফি মোৰ আগৰ ভিতৰতে দেখিছে তো 9:30 বাজিল যাম আৰু লাহে লাহে আৰু এইটো মই সুন্দৰ গিফ্ট দেখিছিল না এইটো মোক এটা মানুহে দিছিল মানে সেয়াৰ এটা মানে দিছিল আৰু চলি আহিব দেখছি না আৰু মই টুপি পিন্ধিব নাগে টুপি নিপিন্ধোৱা চলি আহিছে তো এইফালে মোৰ এইগিলা এখন কিতাপ টেবুল বুলি কয় মানে কিতাপ পঢ়াই টেবুল এখন মোৰ দিছ ইজ মাই মাইক তো গান গাম আমি একালে গান গাম দিয়ক গাওক সাৰেগামা পাধানিসা ওয়াও ওয়াও তো বোলক এতিয়া পুৱা ছয় চাব যাম মানে মোৰ ভাটিবেলা আৰু এটা ভিডিঅ' বনাব লগা আছে আৰু এটা যাব লগা আছে তো আজি দুটা ভিডিঅ' বনাম এইটো ভিডিঅ' আজিয়ে দিম এণ্ড সেইটো ভিডিঅ' অহাকালি নহ'লে পৰহি দিম তো গাইছ এই গেলা গৰমত অলপমান ষ্টিং খাই ঠাণ্ডা ফেলি কিনে বোলক চাব যাওঁ গংগা তো গাইজ ইবাৰ ডিউটি আহি গ'ল তুমি কেনে একদম জোচ এক্সাইটেড না মই মানুহগিলা কি হৈছে ভাই অসমীয়া চিনেমা বুলি ক'লি না মানুহগিলা মানে কিবা হেন হৈছে মই কিমান আছিলোঁ লগ ধৰছোঁ কাই নাযায় বাট এনে চলি লাগে আমাক ই মোক নিজে ফোন কৰিছে বোলো ভাই যাম যাম তো গাইজ চিনেমা হল আহি পালোঁ কিন্তু মানে কি ক'ম মানুহে নাই বেলেগ কোনো বাকী ইয়াক লগ পালেও কেনে খবৰ ইমান লগৰে হয় নামটো কৈ দি আবু বক্তৰ ছিদ্দিকী তো বঢ়িয়া হোষ্টেলত থাকে আজি চিনেমা চাব আহিছে ইয়া মই আহিছিলোঁ বা ছিদ্দিকীটো জানি থাকলৈকে মানুহ চানুহ নাই কিবা 8টা নাই কেইটা মানুহ আছে 8টা মান আছে 12টা মান আছে সেয়া আৰু ৰ'দ মস্ত কেনে এতে আছোঁ তো গাইজ আমি টিকট কাটি ল'লোঁ তবে কিমান দি গায় 110 85 পাইছিলোঁ কিন্তু 85 নাকাটিলোঁ নেদে অলপ সন্মান দি কিনে 110 কাটিলোঁ বছৰৰ ঘৰত অসমীয়া চিনেমা আছে কি হলত সোমাইছোঁ প্ৰেক্ষাগৃহ হলয় তো বোলাক প্ৰেক্ষাগৃহ হলয় সুন্দৰ মন চন ভাল লাগি আছে আজি চিৰিয়াছলি আৰু এক্টৰ হৈছে তো গাইজ ফিল্ম আৰম্ভ হৈ গ'ল কিন্তু মই আপোনালোকক দেখাব নোৱাৰি যাওক মানে বেয়া নাপাব এটা কথা সুধো আপোনাক মানে নিজৰ ফিল্ম নিজে কেনে লাগিছে নিজে এক্টিং বহুত বেয়া পাওঁ চাই পেলাই ভাবোলে এইখিনি এনেকৈ ফুলবোৰ বেছি ভাল আছে এনেকৈ কৰিলে বেছি ভাল আছে নাই সেইটো হয় আৰু সেইটো হয় অলপ চলপ কিন্তু হ'লেও মানে অসমীয়া চিনেমা এনে লেভেলৰ মানে কি ক'ম কাৰোবাৰটো গোটেই ফাৰ্ষ্ট কাৰোবাৰ এটা হৈছে আৰু আৰু অৰিজিনেল পৰিচালনা চব মিলি পেলাই এটা ফাৰ্ষ্ট কাৰোবাৰ কৰিছে সেই শ্ল' কাৰোবাৰটো নাই এটা ইমোশ্যন আছে চিনেমাখনত মাক আৰু জীয়েকৰ যিটো ৰিলেশ্যনশ্বিপ আছে তাকে লৈ পেলাই আৰু এই পাঠশালা স্বৰ্গদেৱ যুগতো যিখিনি মানুহ হৈছে দেখি ভাল লাগিছে মোৰ সঁচাই মানুহ হৈছে বহুত আৰু মানে চাব লগা চিনেমা সঁচাই চবেই চাওক চিনেমা চিনেমা একদম দাদাক লগ পাই বহুত বেছি ভাল লাগিল দাদাটো পাঠশালা দেখোঁ একদম শুনি আপোনালোকক চবেই আহক চিনেমাখন চাবা মানে চকুৰ মানে অলপ কান্দব হাঁহিব চব মানে একদম এণ্টাৰটেইনমেণ্টো আছে চবেই আহিব চাব ধুনীয়া এক্টিং কৰিছে শিল্পীজনী আমাৰ দাদাৰ এক্টিং একদম ধুনীয়া হৈছে বঢ়িয়া হৈছে মোৰ অকণমান তথাপিও অকণমান হ'লেও যিখিনি আছে মানে এইখিনি বঢ়িয়া হৈছে তো গাইজ ফিল্ম চাবলৈ আহিলোঁ তো দীপ ভাই কেনে মজা ভাই চাহাব মানে এটা কথা কওঁ মিছা নকওঁ সঁচাই কৈছোঁ মনৰ পৰা কৈছোঁ যাওক আৰু ফিল্মখন চাওক বেলেগ অসমীয়া চিনেমা ভাই চাহাব অসমীয়া চিনেমা মোৰ বিদ্যা কৈছোঁ মোৰ চকুৰ পানী লাগিছিলে একবাৰ মাজতে মানে এই মায়ে নতুন হ'লে বেলেগ কথা মানে এই মা আৰু মানে মায়েক আৰু ছোৱালীটোৰ কিন্তু ৰিলেশ্যন দেখুৱাই না ভাই চাহাব কি ক'ম কি দেখুৱাইছে আল্টিমেট চিনেমা আৰু সেয়াৰ কান্দব হাঁহিব এণ্টাৰটেইনমেণ্টো আছে ভাল লাগে চব প্ৰস্তুতি বা এক্টিঙে হওক বা যোগেশ দাৰ এক্টিং কি খাব কওক চাহ নে কফি ক্লিপটো চাই চাই লওক নেক্সট ক্লিপত দেখে দিছে এইটো বস্তু কেনে দিছে আৰু এটা দিছে কি খাব কওক চাহ নে কফি নে গুলি কি খাব কওক চাহ নে কফি
তো গাইজ ফিল্ম চাই আহিলোঁ তো ইফালে আমাৰ ভাইক লগ পালোঁ তো একদম মোক এতিয়া ফোন কৰলাক মানে কিবা অলপ ইউটিউবৰে মানে ভাই অলপ কিবা এটা কৰিব পৰা নাছিল তো মই কৈ দিলোঁ তো ভাই কেনে খবৰ বাকী নামটো কৈ দিয়া একবাৰ শশাংক নাথ মোৰ ব্লগটোৰ নাম শশাংক ব্লগছ তো মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু আপোনালোকে চাব তো ভাই মানে এই কপিৰাইট লাগিছিল ভিডিঅ'ত তো মোক ক'লা কি গৈছে তো গুচাই দিলোঁ তো ভাল লাগিল মানে সেই আৰু এনেহেন মানুহ লগ কৰি ভাল লাগে আৰু যিগিলাখন মানে নিজৰ ফিল্ডৰ মানুহ না নিজৰ দৰে চিন্তা কৰা মানুহ এইগিলাখন মানুহ লগ কৰি ভাল লাগে মনটোত সাপোৰ্ট কৰি যাওক বঢ়িয়া ভিডিঅ' বনাই আছে একদম মজা ভাই বানি আছো কিবা এটা আচ্ছা লাগা সাপোৰ্ট কৰক পুৰা তোমাৰ ঘৰটো জালাহত না জালাহত তো গাইজ ফিল্ম চাই আহি গ'লো তো কি ক'ম মোৰ মানে এক্সপ্ৰেশ্যন গিলা চাই বা মোৰ কথাগিলা শুনি গম পাইছে নিশ্চয় ফিল্মখন ভাল হৈছে আৰু অসমীয়া চিনেমা হিচাপত ভাল হৈছে মানে মই কেজিএফ আৰু তুলনা কৰা নাই দিয়ক মানে অসমীয়া চিনেমা হিচাপত ভাল হৈছে ফিল্মখন কাৰণ ষ্টৰিটো আৰু হিৰোপনিতকৈ ভাল হৈছে এইটো ক'ব পাৰোঁ কাৰণ হিৰোপনিখন চাই কিনে বুজে নাপালে কয় আৰম্ভ হ'ল কয় এখন ধৰবাই নলোঁ কিন্তু অসমীয়া চিনেমা হিচাপত যি এটা দেখুৱাইছে ৱাও সেয়া তো ফিল্মৰ কথা বহুত ক'লোঁ ইটাৰ ভিডিঅ'টো শেষ কৰোঁ বেছি লাম্বা কৰি নাথাকোঁ কাৰণ আপোনালোকে ইটাক লৈ কিজানি বহুতে নাই মানে সেয়া আৰু যোনে আছে বহুত বেছি ধন্যবাদ তো আজকা ভিডিঅ' খতম কৰোঁতে হে না তো যদি ভিডিঅ'টো ভাল পালাক লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কৈ নাপালাক এণ্ড মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আইডিটো অহিন্দি আহি আছে এণ্ড ডেছক্ৰিপশ্যনত লিংক দিয়াও আছে জহিন্দি যায় জিংকে যায় যাওক মুঠতে ফ'ল' এটা কৰি দিয়ক যদি কিবা কথা থাকে মোক মেছেজ দিব ইনষ্টাগ্ৰামত মোক কথা পাতেংগে দিয়ক আৰু বাই বাই Imlai herdereli mai bitaula জীবন কালো কেস মারেলি mai বাঁধে করিবন